जनायाव प्रसाद साना जानानै 65 जननिबो बांसिन बेरामाव उन्दै उन्दै गथ'फोरनिफ्राय लानानै बोरायसिम लानानै अबमनल गुदि फरायसालियाव फाहामथाय लागासिनो। मोजां फाहामथाय होनो गोब्राबसिन जानाय सासे बेरामिखौ धेमाजि मेडिकेलसिम दैथायहरनाय जायो। धेमाजि जिल्ला जनाय महकुमानि सान्तिपुर नामघराव बुधबारखालि इसोरखौ सिबिनाय दंमोन। नामघराव राननाय प्रसाद एबा सानाखौ गोबां दौरि दौसिफोरा जानानै 65 जननिबो बांसिन बेरामाव गोलैदों। दासान्दि देखाफाम अबमनल गुदि फरायसालियाव फाहामथाय होगासिनो होननानै मोनथिनो मोननाय जादों। सासेनि देहायाव गाज्रिसिन बेरामा गोलैनायखौ मोजां फाहामथाय होनो धेमाजिसिम दैथायहरनाय जायो। मोनथिनो मोननाय बायदिब्ला सिमेन्ट सापुरि आन्सलिकनि गोबां भगत एबा दौरिफोरजों लोगोसे गुबुन गुबुन जायगानिफ्राय फैनाय दौरि दौसिजों जिरायनाय गोबां नखरनि सुबुंफोरा जाफादोंमोन बे सानाखौ। दासान्दि 65निबो बांसिन सुबुंफोरा बेरामाव गोग्लैनायनि अनगायैबो आरोबाव माखासे सुबुंखौ बेरामाव गोलैनायनि इसारा दं होननानै मोनथिहोदों डक्टर आरो थागिबि रायजोफोरा। যেহেতু আমাৰ ঈশ্বৰৰ ওচৰত যিখিনি অৰ্পণ কৰি দিয়া প্ৰসাদখিনিত আমাৰ কল দিয়া হৈছিলে, আপোনাৰ নাৰিকল, তাৰপিছত কুঁহিয়াৰ, আপেল, তাৰপিছত আপোনাৰ মগু, চানা, এইকেইটা বস্তু লৈ কিনে আমাৰ তৈয়াৰ কৰে। এই বস্তুকেইটাৰ পৰা আমি যিহেতুকে আমি কেইটামান চানা খাইছিলোঁ, সুদা চানাকেইটা খাইছিলোঁ। চানাকেইটা খাওঁতে আমাৰ দেহাটো অৱস্থা নাইকিয়া হৈ আছে, আমাৰ নিজৰ দেহাটো। অনুভৱ চানাৰ পৰাই হৈছে বুলি ভাবে নেকি? অনুভৱ আমি চানাৰ পৰাই হৈছে বুলি ভাবিছোঁ, যিহেতুকে আমাৰ ল'ৰা ছোৱালীকেইটাৰ অকল চানা খাবলৈ পাইছিলে, মানে কল কুঁহিয়াৰ খাব নাপালে। তেওঁলোকে কল কুঁহিয়াৰ খাব নাপালে, অকল চানা খালে। মই নিজেও চানা কেইটামান খালোঁ। চানা খোৱাৰ পৰাই গোটেই গা বিষ, মাথা বিষ আৰু জ্বৰ আৰু পায়খানা চলিছে মোৰ। আৰু আমাৰ ছোৱালীকেইজনীৰ ভমিটিং হৈছে আৰু বাকী ৰাইজৰো বমি হৈছে, জ্বৰ হৈছে। আৰু ইতিমধ্যে এজন ধেমাজিলৈ আমাৰ এতিয়া প্ৰেৰণ কৰিবলগীয়া হৈছে। যথেষ্ট মানে গাঁওখনৰ প্ৰতিজন বুলিয়ে ক'ব পৰা হৈছে। মানে কিমানমান মানুহ গোট খাইছিলে তাতে? প্ৰায় আপোনাৰ 100 ওচৰা-ওচৰি গোট খাইছিলে। তাৰ কিছু ভকতে মানে চানা নিদিয়াৰ আগতে মানে চানা নোখোৱাকৈ কিছুমান গ'ল, কিছুমানে চানা খালে। আৰু কিছুমান বয়সস্থ মানুহসকলে যিহেতুকে দাঁত নাইকিয়া দুখত চানাটো চুবাবলৈ অসুবিধা হয়, সেইসকলে ঘৰলৈ লৈ গৈছিলে। এই ঘৰলৈ লৈ অহা চানাহে আমি কেইটামান ল'ব পাৰিছিলোঁ। আমাৰ দেউতাই গৈছিলে, মই নিজে সেই স্থানলৈ যোৱা নাছিলোঁ। কিন্তু দেউতাই চানা কেইটামান আনিছিলে, সেই চানাকেইটা খাই কিনে আমাৰ এনেকুৱা পৰিস্থিতি হৈছে। আমাৰ ছাৰসকলেতো যথেষ্ট কষ্ট কৰিছে, আমাক সহায় কৰিছে। তেখেতলোকৰ পৰা আমি সহায় পাইছোঁ। তেখেতলোকে কৈয়ে আছে, এটা হেৰি কৰি আছে। এতিয়া অনুমান আমাক সঠিককৈ ক'ব পৰা নাই, আমাক কিমানখিনি বিশেষ হেৰি কৰিছে, কি হ'ব পিছলৈ, সেই কথাটো ছাৰসকলে কমপ্লিট ক'ব পৰা নাই। তাৰ মানে কিবা ৰিজাল্ট ওলোৱা নাই? ৰিজাল্ট ওলোৱা নাই। এতিয়া আমাৰ এজন ধেমাজিলৈ প্ৰেৰণ কৰিছে, তেখেতৰ পৰা হয়তো ওলাব পাৰে। আৰু ওপৰৰ কৰ্তৃপক্ষসকল, ডক্টৰ কৰ্তৃপক্ষসকল আহিছে বুলি শুনিব পাইছোঁ। ইতিমধ্যে আহি পোৱাই নাই, তেওঁলোক আহি আছে বুলি কৈছে মানে আমাৰ মাজলৈ। আমি সেই এষাৰ শুনি সুখী হৈছোঁ। আজি প্ৰায় বুধবাৰে আমাৰ দেখাপাম অবমনলৰ শান্তিপুৰ প্ৰাথমিকৰ নামঘৰত মানে ভাগৱত অনুষ্ঠান হৈছিলে। সেই অনুষ্ঠানতে আমি মাহ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছিলে। সেই মাহ প্ৰসাদটো আমি দোকানৰ পৰা কিনা হৈছিলে। তাতেই কিবা বিষক্ৰিয়াৰ কিবা হৈছে বুলি আমি এটা মানে অনুভৱ এটা কৰিছোঁ। আৰু কিমানজন মানুহ আছিলে তাত? তাত প্ৰায় 200জন মানুহে সেই মাহ প্ৰসাদটো ভক্ষণ কৰিছিলে। আৰু ঘটনাটো ভক্ষণ কৰাৰ প্ৰায় 2 ঘণ্টামান পিছৰ পৰাই ৰাতিলৈকে প্ৰায়খিনি মানুহৰে মানে বিষক্ৰিয়া অনুভৱ কৰাটো আমি মানে গম পাইছোঁ। কি অৱস্থাত আছে এইখিনি সময়ত? বৰ্তমান এতিয়া প্ৰায় গোটেই মানুহখিনি মানে নানান ধৰণৰ বেমাৰ আজাৰ বুলি ক'লে মানে এতিয়া বিশেষকৈ মানে শৌচ পেচাব, ভমিটিং, তাৰপিছতে মাথা বিষ, জ্বৰ, গাৰ বিষ, তাৰপৰা এনেকুৱা ধৰণৰ কিছু মানে লক্ষণে আমাক দেখা দিছে। বহুত ফল মূল দিয়া হৈছিলে, আনাৰস, নাৰিকল, তাৰপৰা এইটো কুঁহিয়াৰ, তাৰপৰা আপেল, এনেকুৱা ধৰণৰ ফল মূল দিয়া হৈছিলে। তাৰ ভিতৰতে মগু, চানা দোকানৰ পৰা কিনি আনি দিয়া হৈছিলে। কিন্তু এতিয়া কোনটোৰ পৰাই মানে এইটো বিষক্ৰিয়াটো অনুভৱ হৈছে আমি বৰ থিয়াং কৰিব পৰা নাই যদিও ইয়াৰ পৰাই আৰম্ভ হৈছে বুলি আমি মানে অনুমান এটা কৰিছোঁ।
ব্যৱস্থা মানে চৰকাৰী পক্ষক আমি জনালোঁ, মেডিকেল বিভাগে এতিয়া সম্পূৰ্ণ ডক্টৰী বিভাগৰ মানে গোটেই ডক্টৰী বিভাগৰ পৰা আহি ইয়াতে আমাৰ অবমনল প্ৰাথমিক বিদ্যালয়তেই গোটেই ডক্টৰী বিভাগে আহি নাৰ্ছসহ সকলোৱে আহি ইয়াত চিকিৎসা ব্যৱস্থা কৰি আছে। তাৰ ভিতৰতে এতিয়া প্ৰায় 4জন মানুহ অলপ সংকটজনক অৱস্থাত পৰি আছে আৰু বাকীখিনি মানে এনে চেলাইন দি দৰৱ পানীৰ ব্যৱস্থা কৰা হৈছে, হ'লেও আৰোগ্যৰ আশংকা আমি দেখিবলৈ পাইছোঁ। কিন্তু 4জনটো অকণমান চিৰিয়াছ, গতিকে 4জনক এতিয়া ধেমাজি ৰেফাৰ কৰিবলৈ ব্যৱস্থা কৰিছে।